আৰু এয়া হৈছে ভিতৰৰ পৰিৱেশ। বাপৰে ইমান ধুনীয়া চাফা, মানে সোমাই বেছি ভাল লাগিছে। আৰু এনেকুৱা পৰিৱেশ মই আচলতে জীৱনত প্ৰথমবাৰৰ বাবে পাইছোঁ। আৰু আমাৰ বাইদেৱে যে ইমান পিটপিটাই ঘূৰি ফুৰিছে, মুকলি জেগা পায় তাই খুব বেছি ভাল পাইছে। তাৰপাছত এনেদৰে বস্তুবিলাক সজাই মেলি ৰাখিছে, সেইটোও বহুত বেছি ভাল লাগিছে। আৰু এয়া যে এনেদৰে ৰাখি থৈছে, এয়া আচলতে য'ত প্ৰগ্ৰেম হৈ আছে এইখিনি জেগাৰ পৰা তালৈ অকণ দূৰ আছে। ইচ্ছা কৰিলে ইয়াত বহিবলৈও চাই থাকিব পাৰি, সেইটো সুবিধা ৰাখি থৈছে বাৰু ইয়াত। সেয়া আৰু এতিয়া আমি আকৌ বেলেগ এডোখৰ জেগালৈ যাম, মানে জেগাখিনি বহুত বেছি ডাঙৰ। এতিয়া আহিলোঁ দোকানৰ ফালে। ইয়াত দোকান বজাৰো বহিছে, জুৱেলাৰী, কাপোৰ কানি। কাপোৰবিলাকৰ দামটো অকণ বেছি হয়, কিন্তু জুৱেলাৰীবিলাক 100 টকা 60 টকা তেনেকুৱা। অৱশ্যে মোৰ একো কিনা নহ'ল, এনেই বাছ এপাক চাইহে আহিলোঁগৈ। তাৰপাছত আহিলোঁ চৰ্দাৰ বল্লভভাই পাটেলৰ এইটো মূৰ্তি এনেদৰে ৰাখি থৈছে, ইয়ালৈকে আহিলোঁ এপাক। ভাবিলোঁ দেখাওঁ বুলি আপোনালোকক। এতিয়া বহুত বেছি ভোক লাগিছে, খুব সোনকালে আহিলোঁ, ভাবিলোঁ কিবা এটা খাই লওঁ। আহি দেখিলোঁ মই ভিডিঅ' কৰি আছিলোঁ, দুয়োটা বাপেক জীয়েকে লুচি ভাজি খোৱাত ব্যস্ত। এতিয়া ময়ো জল্দি খাই লওঁ, তাৰপাছত যাম বাহিৰৰ ফালে। এতিয়া খাই মেলি হ'ল, ওলাই আহি দেখিলোঁ এয়া সোমনাথ মন্দিৰৰ দৰে এনেদৰে সজাইহে থৈছে দেই। আচলতে ভিতৰলৈ যাব পৰা সুবিধা নাই বাৰু। আৰু এই ষ্টেজটো যে এইটো মই আচলতে টিভিতহে দেখোঁ, কিবা প্ৰগ্ৰেম চালে। এতিয়া একদম চকুৰ সন্মুখত দেখিছোঁ, মই মানে বিশ্বাস কৰিব নোৱাৰা নিচিনা। সঁচাই বহুত বেছি ভাল লাগিছে। আৰু এনেদৰে চকীবিলাক পাৰি থৈছে মানুহ বহিব পৰা। আৰু এই ষ্টেজটোত যে গায়কে গান গাই আছে, বাকী সকলোৱে নাচিছে। ইয়াত কোনো পাৰ্টিচিপেট বোলা কথা নাই, সকলোৱে নাচিব পাৰে।